নমস্কাৰ বন্ধু বান্ধৱীসকল, আগবাঢ়িছোঁ এছাম হিষ্ট্ৰীৰ এটা নতুন ভিডিঅ'লৈ। ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল। মহাভাৰতত তেওঁ প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে। ভগদত্তৰ জীয়েক ভানুমতী আৰু ময়ূৰীক কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল। তেওঁৰ আন এগৰাকী কন্যা ধনুমতী পাঞ্চালৰ ধৃষ্ট দস্যুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সেয়ে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত জোঁৱায়েক দুৰ্যোধনৰ পক্ষ লৈ যুদ্ধ কৰিছিল। তেওঁ চীন আৰু কিৰাত সৈন্যসহ আৰু বহুত হাতী লৈ যুদ্ধত যোগ দিছিল। সেই সময়ত তেওঁ বুঢ়া আছিল। তেওঁৰ চকুৰ ভ্ৰূ ওলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ভ্ৰূ বান্ধি লৈ তেওঁ হাতীৰ পিঠিৰ পৰা ৰণ কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত তেওঁ পাণ্ডৱৰ অৰ্জুনৰ লগত যুদ্ধ কৰিছিল। ভগদত্তই অৰ্জুনক বধ কৰিবলৈ প্ৰতিৰোধ কৰিব নোৱাৰা অস্ত্ৰ বৈষ্ণৱাস্ত্ৰ নিক্ষেপ কৰিছিল, কিন্তু কৃষ্ণই সময়মতে ইয়াক প্ৰতিৰোধ কৰি অৰ্জুনক মৃত্যুৰ পৰা বচায়। অৱশেষত শ্ৰীকৃষ্ণৰ কথামতে অৰ্জুনে কাঁড় মাৰি ভগদত্তৰ ভ্ৰূপটি কাটি দিয়ে আৰু তেওঁৰ ভ্ৰূ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক বধ কৰে। নৰকাসুৰে ঘটকাসুৰক বধ কৰি ভৌম বংশ স্থাপন কৰিছিল। ভৌম বংশৰ শাসকসকল ক্ৰমান্বয়ে নৰকাসুৰ, ভগদত্ত, পুষ্পদত্ত আৰু ব্ৰজদত্ত। ধন্যবাদ।